বহিলোঁ আজি বৰটেঙা খাওঁ বুলি বৰটেঙা গুচাবলৈ বহিলোঁ গোটেইকেইটা। এফালে দাদা ঘৰৰ ওচৰৰ দাদা এজনে ডাঙৰি আনিলেগৈ, ডাঙৰি জাপি আছে। এফালে আমি বৰটেঙা খাবলৈ বহিলোঁ আৰু ময়ো বহিয়ে ল'লোঁ খাওঁ বুলি। যিহেতুকে বৰটেঙা বুলি ক'লেতো লোভৰ পানী একদম জিভাৰ আগত থাকে। মোৰতো টেঙা বুলি ক'লেই লোভ লাগে। আপোনালোকৰ লাগে নাই ক'বচোন? চবৰে লাগে পিছে। এতিয়া আমি বৰটেঙাটো আনিলোঁগৈ ঘৰৰ ওচৰৰ মানুহ এঘৰৰ পৰা, আৰু এতিয়া বায়ে পূৰা কাটি কৰি এটুকুৰা মুখত ভৰালি। ময়োনো কেলৈ ৰখি থাকিম, ময়ো মুখত ভৰালোৱে। খাই বৰটেঙাটো কিন্তু খাবলৈ খুবেই টেষ্টি আছিলে, বহুত ধুনীয়া আছিল। এতিয়া কথা পাতি পাতি আমি খাই আছোঁ। তাৰ মাজতে আকৌ আমাৰ এটা পণ্ডিতে কি বুলি কয় আপোনালোকে শুনিব হা। মই কিন্তু টেঙা বুলি ক'লে ৰাপ নাই দেই, জিভাৰ এহাত উলিয়াই উলিয়াই খাইছোঁ, দেখিবলৈ পাইছেই নহয়। টেঙা বুলি ক'লে লোভটো এনেও বেছি মোৰ অলপ। শুনি পালেই নহয় আমাৰ পণ্ডিতৰ কথা, মুখখনে শুনি নাপাওঁ নি বোলে। সেয়াই আৰু মুখে শুনে আপোনালোকৰ আমাৰ এইবাৰে চব বদলাই দিলে। আৰু এতিয়া আমি গোটেই তিনিটা গৈ ওলালোগৈ পথাৰত। সেই দীঘল ভূতটো যে আহিছিলে সেইটো কোন আমি চিনি নাপাওঁ। আৰু পথাৰখন সঁচাকৈ বহুত ধুনীয়া হৈ আছে, চবফালে হালধীয়া হালধীয়া। আৰু আমি য'তেই যাওঁ গোটেই তিনিটা লাইন পাতি পাতি যাওঁ ৰাস্তাটোত। ৰাস্তাত গ'লেও গোটেই তিনিটা একদম একেলগে যাওঁ। এতিয়া পথাৰলৈ গোটেই তিনিটা লাইন পাতি লৈ পিনি গৈ আছোঁ। আৰু আমাৰ ঘৰৰ ধান দাই আছে, মানে বৰ্তাহঁতৰ ধান দাই আছে। এইবোৰ বৰ্তাহঁতৰ ঘৰৰ ধানেই, এয়া দাই হোৱাবোৰ বৰ্তাহঁতৰ ঘৰৰ ধান। এতিয়া দাই আছে ধুনীয়াকৈ, আৰু চবফালে দেখি ভাল লাগিছে। এইখন দেখিলে নহয় কি গৈছে ওপৰত, তাকে বোলো আমি চাই চাই গৈ আছোঁ সৰু ল'ৰা ছোৱালীকাকে। এতিয়া আকৌ আমি ঘৰলৈ বুলি আহিলোঁ দেই। গোটেইকেইটা ঘৰ পালোঁহি। ধান দা চাই চাইনো কিমান থাকিম, ৰ'দটো বহুত চোকাকৈ দিছে। গাল মূৰ পুৰি নিছে খাই পেলাওকে। সেইটো কাৰণে ভাবিলোঁ আমি ঘৰলৈকে গুচি যাওঁ। গোটেই দিনটা আকৌ লাইট পাতি পাতি ঘৰলৈ বুলিয়ে গুচিহে আহিলোঁ। এতিয়া ঘৰলৈ আহি কি খাওঁ কি নাখাওঁকৈ ভাত খালোঁ। আৰু আপোনালোকক যে এটা চালাডৰ ৰেচিপি দিছিলোঁ, সেইটো এইয়া কাঁহী কিনাৰতে লৈ লৈছোঁ। ভাজি আছিল, দালি আছিল, আৰু ই খাবলৈ লাগিয়ে গ'ল। আৰু এয়া দেখিছেনে, এয়া শুনিলেই নহয় আজি আমাৰ বোলে ককক পথাৰত ঘূৰি ফুৰোঁতে মানুহ কেইজনমানে বাঘ বুলিয়ে ভাবিলে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।